মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ লগত আলোচনা কৰি আছো ক্লাছ 5 চেপ্টাৰ লেচন 5 যিটো ৰাইট এ ষ্টৰী বুলি যে আছে তোমালোকৰ, তাৰ ওপৰত আমি ইতিমধ্যে দুটা ভিডিঅ' আপলোড কৰিছো। তোমালোকক সাম 1 টো আলোচনা কৰিছো বা আগৰ কুৱেশ্যনখিনি আলোচনা কৰিছো। নেক্সট আমি এক্টিভিটিখিনি চাম। গতিকে তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাবা আৰু কিবা বুজি নাপালে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা। ছাত্ৰ-ছাত্ৰী ইয়াৰ উপৰিও তোমালোক বহুতে কি হয় গাৰ্জেনৰ পৰা আহে যে মোবাইলত ষ্টুডেণ্টবিলাকে চাই থাকে বা এইবিলাক চোৱাৰ নামত মোবাইলবিলাক ব্যৱহাৰ কৰি থাকে। গতিকে তেনেকুৱা ষ্টুডেণ্টবিলাকৰ কাৰণে সুবিধা কৰি দিয়া হৈছে, অৰ্থাৎ গাৰ্জেনবিলাক সুবিধা কৰি দিয়া হৈছে। আমি সম্পূৰ্ণ ইংলিছৰ নোটছবিলাক মাত্ৰ 30 টকা এটা পে'মেণ্ট কৰিলে আটাইখিনি দিয়া হ'ব। 30 টকাটো জাষ্ট লোৱা গৈছে, কামখিনি কৰা থাকে বাৰু, লগতে আমি PDF বনোৱা যায় বা চেণ্ড কৰা যায়। তেনেকুৱা আমাৰ তাত মানুহ তেনেকুৱাকে কৰি থাকে যিহেতু, আৰু সেইবাবে মাত্ৰ 30 টকা এটা পে'মেণ্ট কৰিলে সম্পূৰ্ণ নোটছটো পাই যাবা, যিটো PDF-টো, যিটো প্ৰস্তুত মানে কিতাপখনৰ সম্পূৰ্ণ কুৱেশ্যন আনচাৰখিনি। তেতিয়াহ'লে মোবাইল চোৱাৰ প্ৰয়োজন নাই, একেবাৰে গাৰ্জেনে হওক বা তেনেকুৱাকে ষ্টুডেণ্টে হওক মানে PDF-ৰ পৰা ধুনীয়াকৈ লিখি ল'ল, ভিডিঅ' চোৱাৰ প্ৰয়োজন নাথাকে। গতিকে যিসকল ছাত্ৰতে ল'ব বিচাৰে বা অভিভাৱকে ল'ব বিচাৰে, যিটো হোৱাটছএপ নম্বৰ দেখা পাইছে এই নম্বৰতে SMS কৰিলে হ'ল যে ক্লাছ 5 ইংলিছৰ কুৱেশ্যন আনচাৰখিনি লাগে, তেনেকুৱাকৈ দিলে হ'ল। এতিয়া আমি প্ৰশ্নখিনিলৈ আহিছোঁ। এক্টিভিটিজ মানে ক্ৰিয়াকলাপ, ঠিক আছে। 1 নম্বৰত হৈছে চুজ দ্য কাৰেক্ট এনচাৰ এণ্ড দ্য কমপ্লিট দ্য চেণ্টেঞ্চ। এতিয়া সাম 1 টো তোমালোকে চোৱা নাই, ভিডিঅ'ৰ লিংকটো আছে, তোমালোকে চাই ল'বা ডেছক্ৰিপশ্যনত। সাম 1 যিটো কবিতা আছে, এই কবিতাটো চাই কেনে আমি এইখিনি এক্টিভিটিখিনি কৰিব লাগিব। সাম 1 কেম নকিং এট এ ডেছ ডোৰ। তোমালোকে গমে পাইছা যে কোনোবাই দুৱাৰখনত টুকুৰিয়াইছিল। এতিয়া সৰু দুৱাৰখন আছিলে, ডাঙৰ দুৱাৰ, স্মল আছিল নে বিগ আছিল? তেতিয়া তোমালোকে ক'ব লাগিব স্মল আছিল, যে এনচাৰটো হ'ব স্মল ডোৰ। দ্য পয়েট লুক আউট দ্য ষ্টিল, ইয়াত কি হ'ব? কি কোনটো ৰাতি দেখা পাইছিল? অন্ধকাৰ ৰাতি আছিল নে ব্ৰাইট ৰাতি, উজ্জ্বল ৰাতি আছিল? তেতিয়া ডাৰ্ক হ'ব নে ব্ৰাইট হ'ব? দ্য পয়েট লুক আউট ইন দ্য ষ্টিল ডাৰ্ক নাইট। তোমালোকে কিতাপতে আছে চোৱা, ডাৰ্ক নাইট বুলি, আমি ইতিমধ্যে পঢ়াইছো আটাইখিনি। অনলি দ্য লেজি বিটল ৱাজ টেপিং ইন দ্য ৱাল। মাত্ৰ গোবৰুৱাই কি কৰি আছিল? ৱালত টেপিং কৰি আছিল। বিজি নে লেজি আছিল? তেতিয়া তোমালোকে ক'ব লাগিব বিজি বেটেল ৱাজ দ্য টেপিং ইন দ্য ৱাল। গতিকে বিজি হ'ব, ঠিক আছে। তাৰপিছত 2 নম্বৰ আছে দ্য পয়েট লিচেন এণ্ড কি হ'ব? এণ্ড দ্য ডোৰ। লিচেন শুনিছিল আৰু দুৱাৰখন খুলিছিল নে বন্ধ কৰিছিল? অপেন নে ক্ল'জ? গতিকে তোমালোকে গমে পাইছা যে দ্য পয়েট লিচেন এণ্ড অপেন দ্য ডোৰ। গতিকে কি হ'ব? অপেন হ'ব। 2 নম্বৰ আছে ৱৰ্ক ইন পেয়াৰ্ছ, ৰিড দ্য পয়েম সাম 1 once again. Now find the words which tell about the sound. Tell your partner and write them down. One is done from the tapping. এনেকুৱা মানে সাম 1 কিতাপত থকা টেপিঙৰ নিচিনা কিছুমান ৱৰ্ডবিলাক আমাক চাব দিছে। আমি চাই ল'ম কোনকেইটা হ'ব পাৰে ইয়াৰ। 2 নম্বৰ এনচাৰ কেইটা মই তোমালোকক দেখাই দিম, ঠিক আছে। কবিতাটো আমি প্ৰথমতে উলিয়াই লৈছো। ইয়াত তোমালোকে চিন দিবা, মই এইখিনি মুচি লৈছো প্ৰথম। ইয়াত হ'ব, ৰ'বা 1 মিনিট। ইয়াত নকিং হ'ব। তাৰপিছত তেনেকুৱা ষ্টাইলিং হ'ব। তাৰপিছত টেপিংটো দিয়াই আছে, যিটো আছে ক'ত টেপিংটো আছিল, এইটো টেপিং আছে। স্ক্ৰেচ হ'ব, যিকেইটা মই দি দিছো সেইকেইটা তোমালোকে লিখিবা। তাৰপিছত আছে কল, তাৰপিছত হুইচলিংটো গ'ল, হুইচলিংটো হ'ব ৰ'বা দেই, এইটো হুইচলিং। হুইচলিং, কল, তাৰপিছত আৰু এটা হ'ব ফল। এইকেইটা হ'ব 2 নম্বৰৰ উত্তৰ। তাৰপিছত 3 নম্বৰটো চোৱা, মেটচ দ্য ৱৰ্ড হুইচ আৰ চিমিলাৰ ইন মিনিং। ইয়াত চিমিলাৰ, একে নিচিনা। উই মানে কি হ'ব? উই মানে হৈছে তিনি, অৰ্থাৎ উই মানে হৈছে সৰু বস্তু, আৰু তিনি মানে হৈছে একে ভেৰি স্মল চাইজ, একেবাৰে সৰু। তাৰপিছত লিচেন মানে শুনা, হিয়াৰ। লুক মানে ৱাটচ, লুক মানে চোৱা, ৱাটচ। ফৰেষ্ট মানে জংগল, কল মানে প্ৰায়, অৰ্থাৎ একে নিচিনা চিমিলাৰ ৱৰ্ড কেইটা মিলাব দিছে। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো আছে, যিটো আছে ৱৰ্ক ইন গ্ৰুপ, ফিল ইন দ্য
gaps and complete the poem. Some words given below. 2 little eyes, 10 1 mouth, night bright. এইকেইটা জৰিয়তে তোমালোক মিলাব দিছে। তোমালোকৰ মনত আছে এটা কবিতা আছিল যে 10 little fingers, ইয়াত 10 হ'ব। 10 little fingers, 10টা সৰু হাতৰ আঙুলি। 10 little toes, 10টা সৰু ভৰিৰ আঙুলি। 2 little ears and 1 little nose, দুখন সৰু কাণ আৰু এটা সৰু নাক। 2 little eyes that shine so bright, 2 little eyes হ'ব দুটা সৰু চকু, that shine so bright, যিটো উজ্জ্বল বস্তু চাবৰ কাৰণে। and 1 little mouth, এখন সৰু মুখ, to kiss mother good night, মাক কি কৰা হয় গুড নাইট দিয়া হয়, হয় নহয়? গতিকে এইটো আহিছিল মানে কোনকেইটা কি হ'ব এইটো আমি তোমালোকে ক্লাছ 3 মানত পাই আহিছে চাগে এইটো কবিতা। 10 little fingers, 10 little toes, 2 little ears and 1 little nose, 2 little eyes that shine so bright and 1 little mouth to kiss mother good night। 3 নে 4 পাই আহিছে মই পাহৰিলো, তোমালোকে চাই ল'বা। নেক্সট 5 নম্বৰৰ পৰা নেক্সট ভিডিঅ'টো আলোচনা কৰিম। ভিডিঅ'বিলাক দীঘলীয়া নকৰোঁ, তোমালোকে নেক্সট চাবা। আৰু কোনো কাৰোবাৰ যদি PDF ল'ব বিচাৰে ল'ব পাৰিবা, বেছি পইচা নহয়, মাত্ৰ 30 টকা। ঠিক আছে, বাই।